हेलो नमस्कार मैं राजीव और मी माइसेल्फ एंड राजीव फुकनले आपलोक स्वागतम जनाइছোঁ। आमार आजिर भिडिओर विषयबस्तु হৈছে इंटरनेट अफ थिंग्स चमुके आईओटी विषय मोक मोर बंधु दीपुए लिखिबले কৈছিলে। टपिकটো বাছি দিয়াৰ কাৰণে দীপক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মনলৈ যদি এনেকুৱা কিবা টপিক আহে মোক কমেণ্টৰ জৰিয়তে জনাব পাৰিব। এই ধৰক আপুনি শুই আছে অকলহৰীয়া মানুহ, মাজনিশা হঠাতে আপুনি হার পাই উঠিলে, ক'ৰবাত এম্বুলেন্সৰ সাইৰেন, আপুনি অনুভৱ কৰিলে যে আপোনাৰ বুকুখন বিন্ধা মাৰি ধৰিছে, বিষ এটা উগদি উঠিছে, বুজিব পৰাৰ আগতে আপুনি সংজ্ঞাহীন হৈ পৰিল। যেতিয়া আপুনি হার পায় তেতিয়া হস্পিটেলৰ বিছনাত অস্পষ্টকৈ দেখিছে ডাক্তৰ এজন আপোনাৰ ওচৰলৈ হাউলি আহিছে, ক'লে এতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই, আপুনি নিৰাপদ, মৃদু হাৰ্ট এটেক এটা হৈ গৈছিলে। কিন্তু আপুনি কেনেকৈ হস্পিটেল পালেহি? আপুনিতো ঘৰত অকলে আছিলে। এয়া কোনো কল্পবিজ্ঞানৰ উপন্যাস বা চিনেমাৰ কাহিনী নহয়, এয়া টেকনলজিৰ নৱৰূপ, ইণ্টাৰনেট অফ থিংছৰ বাহাদুৰি, মেচিনৰ ইণ্টাৰনেট। আপুনি শুই থাকোঁতে আপোনাৰ ফিটনেছ বেণ্ডালে গম পালে যে আপোনাৰ হৃদ স্পন্দনৰ বেগ বাঢ়িছে। সি লগে লগে ৰিপৰ্টটো ইণ্টাৰনেটত চেক কৰি চাই জানিব পাৰিলে যে এয়া হাৰ্ট এটেকৰ লক্ষণ। ফিটনেছ বেণ্ডালে মুহূৰ্ততে আপোনাৰ ওচৰৰ চিকিৎসালয়খনৰ লগত যোগাযোগ কৰিলে, নাইবা আপুনি ৰেজিষ্টাৰ্ড কৰি উঠোৱা হস্পিটেলখনলৈ ৰিপৰ্টটো পঠালে। তাত ডাক্তৰে চেক কৰি চাই গম পালে যে কথাটো সঁচা। তেওঁলোকে লগে লগে এম্বুলেন্স পঠাই দিলে। এম্বুলেন্সখন ঘৰৰ ওচৰ পাওঁতে আপুনি হার পালে। হয়তো আপোনাৰ বুকুৰ বিষত নাইবা ফিটনেছ বেণ্ডালে ভাইব্ৰেশ্যনৰ জৰিয়তে আপোনাক জগাই দিছিল, কিন্তু পিছ মুহূৰ্ততে আপুনি সংজ্ঞাহীন হৈ পৰিল। লগে লগে ফিটনেছ বেণ্ডালে আপোনালোকৰ ঘৰৰ তলাটোক ইমাৰ্জেঞ্চি কথাটো জনালে। তলাটো হস্পিটেলৰ ৰেকৰ্ডখন চেক কৰি চালে আৰু কথাটোত নিশ্চিত হ'লে দুৱাৰখন খুলি দিলে। এয়া ইণ্টাৰনেট অফ থিংছ। যেতিয়া প্ৰতিটো বস্তুৱে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব, আমাৰ জীৱনটো ইমানেই সহজ হৈ পৰিব যে যেতিয়া এয়াৰ কুলাৰটো চলিবলৈ আৰম্ভ কৰিব তেতিয়াহে আপুনি অনুভৱ কৰিব যে আপোনাৰ গৰম লাগিবলৈ আৰম্ভ কৰিছে। ৰাতিপুৱা উঠিয়ে দেখিব যে আপোনাৰ কফি মেচিনত কফি ৰেডি হৈ আছে, বা সাজ লগাৰ লগে লগে লাহে লাহে লাইটবোৰ পোহৰ হৈ গৈ আছে। সহজ ভাষাত ক'বলৈ গ'লে আইঅ'টি হৈছে স্মাৰ্ট অবজেক্টবোৰৰ নেটৱৰ্ক। 2016 চনৰ শেষৰ ফালে প্ৰায় 6 নিযুত স্মাৰ্ট অবজেক্ট বজাৰত উপলব্ধ হ'ব। smartthing.com হৈছে এটা স্মাৰ্ট অবজেক্টৰ ৱেবছাইট। চাহ বনোৱা কেটলাটোৰ পৰা আৰম্ভ কৰি বেডছাইড লেম্পটোলৈকে বিভিন্ন ধৰণৰ স্মাৰ্ট অবজেক্ট ইয়াত পোৱা যায়। হাততে পোৱা মানুহে প্ৰায় ব্যৱহাৰ কৰি থকা কেইটামান স্মাৰ্ট অবজেক্ট হ'ল স্মাৰ্টফোন, স্মাৰ্ট টিভি, স্মাৰ্ট ৱাটচ, ফিটনেছ বেণ্ড ইত্যাদি। এইবোৰ আপোনাৰ মোবাইলটোৰ সৈতে কানেক্ট হৈ থাকে। এমাজন বা ইবেৰ পৰা আপুনি 1000 টকা মানতে MI ফিট বেণ্ড নাইবা এই মাইক্ৰমেক্সৰ YU ফিট নামৰ স্মাৰ্ট বেণ্ডডাল কিনি ব্যৱহাৰ কৰি চাব পাৰে। ই আপুনি কেতিয়া উঠিছে, কিমান দূৰ খোজ কাঢ়িছে বা দৌৰিছে, কেইঘণ্টা হৈছে, আপোনাৰ গভীৰ টোপনি আহিছে নে নাই, এই সকলোবিলাক কথা আপোনাৰ মোবাইলটোক জনাই গৈ থাকে। আপুনি যেতিয়া ইচ্ছা তেতিয়া ৰিপৰ্টবোৰ চেক কৰি চাব পাৰে। তাৰোপৰি মোবাইলত এলাৰ্ম দি থ'লে আপোনাৰ বেণ্ডডাল ভাইব্ৰেট হয়, ফোন আহিলে আপোনাৰ বেণ্ডডাল ভাইব্ৰেট হয়। গতিকে আপুনি ফোনটো চাৰ্জত দি নিশ্চিত মানে কাম কৰি থাকিব পাৰে। এতিয়া আহোঁ আইঅ'টিৰ কথালৈ। ইণ্টাৰনেট আচলতে কি? ইণ্টাৰনেট এটা পাব্লিক লাইব্ৰেৰী, জ্ঞানৰ সম্ভাৰ, এখন মঞ্চ য'ত সকলো মানুহে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰে আৰু আনৰ অভিজ্ঞতাৰ পৰা নতুন কথা শিকিব পাৰি। সকলোৱে নিজৰ কম্পিউটাৰ বা মোবাইলটোৰ জৰিয়তে ইণ্টাৰনেটৰ সেৱা গ্ৰহণ কৰিব পাৰে। মানুহৰ দৰে প্ৰত্যেকটো বস্তুৱে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয়। এই অভিজ্ঞতা আহৰণ কৰিবলৈ মানুহে অনুভূতি শক্তি ব্যৱহাৰ কৰে। আমি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰোঁ। এই অভিজ্ঞতাখিনি আমাৰ স্মৃতিত সংৰক্ষণ কৰি ৰখা হয়, পিছত প্ৰয়োজন সাপেক্ষে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ লগত নতুন অভিজ্ঞতাৰ যোগ কৰা হয়, তুলনা কৰা হয় আৰু এনেদৰেই বাঢ়ি গৈ থাকে। আমাৰ দৰে স্মাৰ্ট অবজেক্টবোৰেও একেটা পৰ্যায়ৰ জৰিয়তে জ্ঞান আহৰণ কৰে। অনুভৱ কৰিবলৈ সিহঁতৰ ইন্দ্ৰিয়ৰ সলনি সেন্সৰ থাকে, যেনেকৈ লাইট সেন্সৰ, প্ৰক্সিমিটি সেন্সৰ, গ্ৰেভিটি সেন্সৰ ইত্যাদি ইত্যাদি। আমাৰ স্মাৰ্টফোনটোকে লক্ষ্য কৰক। ই গম পায় যে কথাটোত কিমান পোহৰ আছে, ফোনটো আমাৰ কাণৰ ওচৰত আছে নে আঁতৰত আছে, ইয়াক কিমান জোৰত ধৰা হৈছে, পথালে হৈ আছে নে চিধা হৈ আছে, যদি ফোনটো গাড়ী এখনেৰে গৈ আছে, কিমান বেগেৰে গৈ আছে ইত্যাদি ইত্যাদি। এইবিলাক অভিজ্ঞতা সংৰক্ষণ কৰিবলৈ ফোনটোৰ স্মৃতিশক্তি আছে, মানে মেমৰি। এই অভিজ্ঞতাবোৰক লৈ গুণাগঠা কৰিবলৈ তাৰ এটা কেলকুলেশ্যন ক্ষমতা আছে, প্ৰচেছৰ। আৰু এতিয়া এই অভিজ্ঞতাবোৰক আন স্মাৰ্ট অবজেক্টৰ লগত ভাগ বতৰা কৰিবলৈ বিজ্ঞানী সিহঁতলৈ আগবঢ়াইছে ইণ্টাৰনেট অফ থিংছ, আইঅ'টি। ধৰি লওক আমাৰ গাড়ী টায়াৰটো, দিনটোত সিও বহুত অভিজ্ঞতাৰ সন্মুখীন হয়। যেতিয়া সি স্মাৰ্ট হৈ উঠিব, সি গম পাব যে সি অহা যোৱা কৰা ৰাস্তাটো এডোখৰ ভাগি আছে, সদায় ঠেকেচা খায়। আপুনি মোৰ ফেচবুকৰ ষ্টেটাছ আপডেট দিয়াৰ দৰে সিও তেতিয়া ষ্টেটাছ দি দিব ৰাস্তাটো সেইডোখৰত বেয়া আছে বুলি। প্ৰয়োজন হ'লে ফটো আপলোড কৰিব আৰু GPSৰ জৰিয়তে ঠাইডোখৰ একজেক্ট লোকেশ্যন পৰ্যন্ত উল্লেখ কৰিব। আৰু যেতিয়া আন এখন গাড়ী সেই ৰাস্তাটোৰে আগবাঢ়িব, ৰাস্তাটোৰ ডিটেইল ইণ্টাৰনেট অফ থিংছত চেক কৰি গাড়ীখনে গম পাব যে ৰাস্তাটোৰ আগত এডোখৰ ভগা আছে, সি তেতিয়া সাৱধানেৰে পাৰ হৈ যাব আৰু কথাটো আইঅ'টিত শ্বেয়াৰ কৰি যাব। ইয়াৰ জৰিয়তে মিউনিচিপালিটিৰ কথাটোৰ প্ৰতি অৱগত হ'ব আৰু ৰাস্তাটো ঠিক কৰাৰ ব্যৱস্থা কৰিব। এতিয়া ভাবকচোন ইণ্টাৰনেট অফ থিংছে আমাৰ জীৱনটো কিমান চিম্পল কৰি তুলিব। এই টেকনলজিটোৰ উন্নয়নৰ গতিবেগ খৰতকীয়া কৰাত আপোনালোকেও পাৰ্যমানে সহায় কৰক। ইয়াৰ বিষয়ে অধ্যয়ন কৰক, মোৰ পোষ্টৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। ইণ্টাৰনেট অফ থিংছে নিশ্চয় ব্যৱসায়ৰ নতুন নতুন পথ মুকলি কৰিব, সেই বিষয়েও অধ্যয়ন কৰক। আৰু ময়ো ইণ্টাৰনেট অফ থিংছৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিম। সকলো বস্তুতে ভাল বেয়া দুটা দিশ আছে। আইঅ'টিও নিশ্চয় বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। মোৰ ফিটনেছ বেণ্ডডাল যদি কোনোবাই হেক কৰে, তেওঁ হয়তো মোৰ বিভিন্ন গোপন কথা জানিব পাৰিব, বা আন কোনো স্মাৰ্ট অবজেক্ট মোৰ কিবা অনিষ্ট কৰাৰ উদ্দেশ্যৰে ছদ্ম ৰূপত আহি মোৰ ঘৰত লুকাই থাকিব পাৰে। এতিয়াও কেতিয়াবা টেবুল ক্লক, টেডি বিয়াৰ আদি চকুৰ স্পাই কেমেৰাই লুকাই ৰখা দেখা যায়। হয়তো এদিন এইবিলাক অপকৰ্ম ধৰা পেলাব পৰা চেন্সৰ আদিও ওলাব, যিয়ে আমাক ঘৰত নতুন এটা স্মাৰ্ট অবজেক্ট সোমোৱাৰ লগে লগেই সতৰ্ক কৰি দিব।
গতিকে আমাৰ সমাজৰ ভাল বেয়া দুয়োটা দিশৰ প্ৰভাৱেই তাৰ ওপৰত পৰিব আৰু তাৰ মাজতেই এই টেকন'লজিটোক আমি আঁকোৱালি ল'ব লাগিব। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে কিছু কথা জানিব পাৰিলে। আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ আন ভিডিঅ'বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'ৰ কথাবোৰ লিখিত ৰূপত পঢ়িবলৈ আমাৰ ব্লগ মি মাইছেল্ফ এণ্ড ৰাজীৱ ফুকনক চেক কৰি থাকিব আৰু আপোনালোকৰ মনলৈ কিবা প্ৰশ্ন আহিলে কিবা সুধিবলগীয়া থাকিলে বিনা দ্বিধাই কমেণ্ট বক্সত পোষ্ট কৰিব। তেনেহ'লে আহিছোঁ, ধন্যবাদ।